ইয়াতে চাওক এখন কি হিউজ বেড দেখি আছে, এখন মানে মহাৰাজা ষ্টাইল। আপুনি দেখিলে গম পাব, আহি লাৰি চাইলে গম পাব, বহুতে হেভি হয়। উইথ মেট্ৰেছে চাব পাৰে, আপোনাৰ কোৱালিটি মেট্ৰেছ ৰখোৱা হৈছে, গোটেই এটা হেভি লুকস। ये कितने में आ सकता है? मैं आइडिया लगाऊं? आप आइडिया लगाइए कितना का हो सकता है? लाखों का कम नहीं होगा सर मेरे लाखों का ही है, मगर मेरे पास में सिर्फ 51 में मिलेगा आपको। क्या बात कर रहे हैं? 100% एकदम सच गारंटी में? 100%। এনেকুৱা ফাৰ্নিচাৰ আপুনি গুৱাহাটী যিকোনো শ্বৰুমত যাওক, লাখ টকাৰ তলত নকয় আপোনাক। সঁচাই আহিলে সোফাত সকলোৱে ধমাকা অফাৰ বিচাৰি থাকে। स्टार्टिंग इस बार हम लोग 10,000 से कर रहे हैं। 10,000 में 10,000 है। 10,000 টকাত সোফা এভেইলেবল আছে। এখন দুখন নহয়, ইয়াতে দেখি আছে আমাৰ পিছফালে। और আহিব 10,000 এইটো আপোনাৰ আছে, এটা 10,000 আপোনাৰ লেদাৰেট সোফা আছে। হয়, এইটো আপোনাৰ 14,000 ত আহি যাব আপোনাৰ 14,000। 14,000। আজি আকৌ বহুত দিনৰ মূৰত আহি গৈছোঁ ৰয়েল ফাৰ্নিচিং। ৰয়েল ফাৰ্নিচিঙৰ লুকছ সলনি হৈ গৈছে, মডাৰ্ণ ফাৰ্নিচাৰ আহি গৈছে, ৰয়েল লুকছত সোফা আহি গৈছে। গতিকে বহু দিনৰ মূৰত ভিডিঅ' আহি গৈছে, তথাপি আপোনালোকৰ একদম বহুতে কমেণ্ট কৰি থাকে ৰয়েল লুকছত সোফা লাগে। এখন দুখন নহয়, হিউজ কালেকশ্যন আহি গৈছে। আপুনিও চাব, ইপিনেও চাব, এভেইলেবল আহি গৈছে। তো ডাইনিঙৰ একদম লাইন আপ কৰি থোৱা আছে, ইফালে ডাইনিং গোটেই ডাইনিং, আৰু এইবিলাক ধুনীয়া ৰয়েল ডাইনিঙো আহি গৈছে। লুকছটো চাই লওক। ৰয়েল ফাৰ্নিচিং বুলি ক'লে সকলোৱে ধামাকা অফাৰ বিচাৰি থাকে। গুৱাহাটীত অনলি ওৱান ৰয়েল ফাৰ্নিচিং। চ' ধামাকা অফাৰ কি থাকিব? ধামাকা পুৰা অফাৰ আছে আপোনাৰ। এইটো 4 সিটাৰ ডাইনিং আপোনাৰ হয়, অনলি 12,000 টকা মই দিব পাৰিম। 12,000 টকা? 12,000 টকা। এইটো মালয়েছিয়ান ডাইনিং? মালয়েছিয়ান ডাইনিং আপোনাৰ। মালয়েছিয়ান ডাইনিং আপুনি 12,000 টকাত দেখাই আছো। আপুনি উডৰ ফিনিচিং চালে গম পাব, চাইনিং গ্লাছিং বহুত ধুনীয়া আছে। আৰু আপুনি 12,500 মই লৈ যাম, কাৰণ ইয়াত আগতো দেখুৱাইছো ভিডিঅ'ত, খুব বহুত বেছি ভাল লাগে। আপুনি এইখন ঘৰৰ ভিতৰত ৰাখক, আপুনি বাৰাণ্ডাৰ লজত ৰাখক, এটা কেফে টাইপৰ লুকছ আহি যায়। 12,000 টকা অলপ ওচৰৰ ফালে দেখুৱাব। আপুনি ইয়াত বহি চাহ কফি খাই লগৰ লগত লেপটপত কামো কৰিবৰ কাৰণে ভাল হ'ব। আৰু মানে মচি দিলে ধুনীয়াকে চাফা হৈ যায়। আৰু মজবুত আছে আপোনাৰ, মজবুত আছে আপোনাৰ, কমজোৰ নহয়। গতিকে 12,000 টকাত অফাৰ চলি আছে ৰয়েল ফাৰ্নিচিঙত। ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট, যোনে সোনকালে আহে বিয়াৰ কাৰণে। এতিয়া বিয়াৰ চিজন, মানে ঠাণ্ডা লাহে লাহে আহিছে, পূজা ষ্টাৰ্ট হৈ যাব। তো বিয়াৰ কাৰণে কিবা স্পেচিয়েল পেকেজ, কিবা গিফ্ট অফাৰ তেনেকে আছে? বিয়াৰ কাৰণে এবাৰ আমি স্পেচিয়েল এটা পেকেজ আনিছো হা। হয়, আপনার 1 লাখ টাকা পুরা ফুল সেট আমি দিব বিচাৰিছো। মানে 1 লাখ টকা? 1 লাখ টাকা মানে বিয়া কমপ্লিট সেট কমপ্লিট সেট আমি। সেগুলোর বেড হবো, সেগুলোর ডাইনিং হবো, সোফা হবো, 5 সিটার ড্রেসিং হবো, আলনা হবো, আলমিরা হবো, পুরা গোটে সেট আমি দিব। কালিৰ পৰা যদি বুকিং ষ্টাৰ্ট কৰি দিব বিচাৰে পাৰি যাব। বেডৰ কালেকশ্যন চাওক আপুনি, কি ধুনীয়া ধুনীয়া কালেকশ্যন আহি গৈছে। বেড এখন দুখন নহয়, ইয়াতে মানে এনেকে জাষ্ট ক্ল'জ কৰাই থৈ দিছে। এক চে বেটাৰ এক, ইমান ধুনীয়া বেডৰ কালেকশ্যন আহি গৈছে। ইফালে এক লাইন আপ হৈ আছে, কম দামৰ পৰা ইফালে আপোনাৰ 42,000 পৰা আৰম্ভ হৈ ইফালে আপোনাৰ আপুনিতো ক'ব লাখ টকাৰ বেড ইয়াতে পাই যাব, কিন্তু আপোনাক ডিছকাউণ্টত কৰি দি আছো। ইয়াতে চাওক কালেকশ্যন, আপুনি বাপৰে বেডৰ কালেকশ্যন চাওক। আপুনি চাইনিং কৰি আছে, গ্লাছিং কৰি আছে, জাষ্ট আপুনি অহা ৱেইট কৰি আছে। আপুনি আহিব লাগে, বেড এখন লৈ যাব লাগে। এনেকুৱা কালেকশ্যন ভিডিঅ' বনোৱাৰ পাছতে সোনকালে আপুনি ফ্ৰী টাইম লৈ আহি বুক কৰি থৈ যাওক, দিন পাছত লৈ যাওক, কিন্তু এতিয়া আহক সোনকালে, আহি সোনকালে আপোনাৰ বুকিং ষ্টাৰ্ট কৰি দিয়ক। যেতিয়া ঠাণ্ডা ষ্টাৰ্ট হৈ যায়, বিয়াৰ অৰ্ডাৰ ষ্টাৰ্ট হৈ যাব। ইয়াতে বেড দেখিছে, এভেইলেবল আহি গৈছে। ইয়াতে চাওক এখন হিউজ বেড দেখি আছে, এখন মানে মহাৰাজা ষ্টাইল। আপুনি দেখিলে গম পাব, আহি লাৰি চাইলে গম পাব, বহুতে হেভি হয়। উইথ মেট্ৰেছে চাব পাৰে, আপোনাৰ কোৱালিটি মেট্ৰেছ ৰখোৱা হৈছে, গোটেই এটা হেভি লুকস। ये कितने में आ सकता है? मैं आइडिया लगाऊं? आप आइडिया लगाइए कितना का हो सकता है? ये तो मेरे मन कर रहा है, ये तो लाखों का कम नहीं होगा। सर मेरे लाखों का ही है, मगर मेरे पास में सिर्फ 51 में मिलेगा आपको। क्या बात कर रहे हैं? 100% एकदम सच गारंटी में? 100%। এনেকুৱা ফাৰ্নিচাৰ আপুনি গুৱাহাটীত যিকোনো শ্বৰুমত যাওক, লাখ টকাৰ তলত নকয় আপোনাক। সঁচাকে কথা কৈ আছো। এইটো এতিয়া এইবাৰ ছিজনটো বিয়াৰ কাৰণে বা পূজা আহি আছে, रॉयल फार्निशिंग एकेलगे बहुत कलेक्शन बनाई लैसे সেইকাৰণে দিব পাৰিছে। कितने में दे देगा? 51,000। जो भी मणिपुर, इम्फॉल, नागालैंड से देख रहे हैं, फटाफट से आइए, आके बुकिंग कर दीजिए। मतलब बिहार का 51,000 দিব। प्राइस बाढ़ी नाजाय तो আপোনালোকে চাই লওক, সোনকালে আহি ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট, পিছত নকব মই পোৱা নাই। 51,000 এনেকুৱা এখন হেভি বেড, 42,000, 45,000 আপ টু 50,000 লৈকে বেড দেখুৱাইছো, কিন্তু লাখ টকাৰ বেড যোনে ফাৰ্ষ্ট আহিব ফাৰ্ষ্ট লৈ যাব পাৰিব। সঁচাকে আপুনি যদি এটা
ডাঙৰ ফ্লেট এটা লৈছে বা আপুনি ঘৰখন ভালকে সজাইছে বা আপোনাৰ ছোৱালীজনী বিয়াৰ লগত যদি ভাল এখন বেড দিব বিচাৰিছে এইখন আপোনাৰ কাৰণে বেষ্ট হ'ব 10,000 টকাত সোফা এভেইলেবল আছে এখন দুখন নহয় ইয়াতে দেখি আছে আমাৰ পিছফালে আহিব 10,000 এইটো আপোনাৰ আছে এটা 10,000 আপোনাৰ লেদাৰেট সোফা আছে হয় এইটো আপোনাৰ 14,000 ত আহি যাব আপোনাৰ 14,000 এইফালে চাওক কোনোবা যদি কালাৰ হওক বা তেনেকুৱা শ্বৰুম তেনেকুৱা আমি নিব বিচাৰে বা ঘৰৰ কাৰণেও এইটো গোটেই তিনিখন আহি যাব 10,000 ত আহিব 10,000 10,000 পাই যাব 14,000 ত এই তিনিখন ওচৰৰ পৰা দেখাই দিব এটা আপোনাৰ এইটো হ'ব 14,000 হ'ব 14,000 টকাত এনেকুৱা এটা ডিজাইনৰ সোফা আপুনি নাপাব ক'তো একদম গৈ পেলাই জাষ্ট ৰুমত ৰখাই দিয়ক ফটো ক্লিক কৰি লওক 14,000 টকাটো 14,000 ত এনেকুৱা 3 সিটাৰৰ ধুনীয়াকে সোফা এখন ইয়াতে পাব ৰয়েল ফাৰ্নিচাৰ এফালে কিমান কৈ আছিলে এইটো আপোনাৰ 14,000 আছে এফালে আপোনাৰ কালাৰ অপচন এভেইলেবল আছে 10,000 টকাৰ পৰা আহক আৰু কালি আহক সোনকালে আহি সোনকালে লৈ যাওক এইটো আপোনাৰ মিডল ক্লাছ ফেমিলি কাৰণে মানে অলপ হেভি লুকছত সেইবিলাকতো 10,000 11,000 পৰা আপুনি দি আছে মিডল ক্লাছ ফেমিলিৰ কাৰণে এনেকুৱা এখন সোফা বহুত ধুনীয়া হৈ যাব কিমানত দি দিব এইটো আপোনাৰ 6 সিটাৰ সোফা হ'ব লেদাৰেট সোফা হ'ব হয় হাই ডেনসিটি ফোম আছে আপোনাৰ এনেকুৱা আপনি টুল 4টা পাই যাব আপনি বহিব পারে আপনি এতে হয় এইটো আপোনাৰ আমাৰ 35,000 দি আছে অনলি সেন্টাৰ টেবুল আহিছে সেন্টাৰ টেবুল লৈ কিনে 35,000 টকাত এইটো সব গোটে লেদাৰ কোটেড সোফা আৰু এইটো পুৰা নতুন ডিজাইন কাটি থোৱা আছে মিনা কৰা কোচন বিলাকো বহুত ধুনীয়া এল টাইপ সোফা গোটে ফ্যামিলি সোফা পাই যাব 35,000 টকা 35,000 টকা আপনি পাব গতিকে আপুনি আহি সোনকালে বুকিং কৰি দিয়ক পাই যাব ইফালে এখন আছে দেখিছো এইটো আছে আপোনাৰ এইটো এটা হেভি সেটে হয় সেন্টাৰ টেবুল পাই যাব সেন্টাৰ টেবুল আছে মুঢ়া আছে হাইড্ৰলিক আপোনাৰ এনেকুৱা চেনেল সিস্টেম হ'ব আপোনাৰ হাইড্ৰলিক সিস্টেমও আছে কিমানত আহি যাব এখন এইটো আপোনাৰ 45,000 ত আহি যাব 45,000 35 45 মানে আপনি 10,000 ৰ পৰা স্টাৰ্ট কৰি ইয়াত সোফা এভেইলেবল আপোনাৰ ৰিকোয়াৰমেন্ট এটা ভাল আপোনাৰ ডিজাইন সোফা আছে আপোনাৰ এটো তো বহুত ধুনীয়া ডিজাইন বহুত ধুনীয়া লুক এফালে আহিব আপুনি এখন কিমানত আহি যাব কওক এইটো আপোনাৰ 40,000 আহিব আপোনাৰ 6 সিটাৰ 40,000 ডেনসিটি চাওক আপুনি পুৰা হাই ডেনসিটি ফৰ্ম আছে ইয়াতে বহি আপুনি ধুনীয়াকে খেল চাওক টিভি চাওক গেম চাওক আৰু আপোনাৰ তাত গেষ্ট আহিলেও খুব ভাল পাব বহুতে এনেকে অলপ হেভি কোশ্চন বিচাৰে ডাঙৰ ফি বিচাৰে তো এখন এটা কমপ্লিট প্যাকেজ হয় কিমান দি আছে 40,000 কালাৰ স্ক্ৰিনশ্বট মাৰি থওক 40,000 ত এনেকুৱা সোফা ক'তো নাপায় সোফা সেন্টাৰ টেবুল লগত সেন্টাৰ টেবুলো হেভি হয় আৰু আপোনাৰ আহিব এটা সেট আপোনাৰ হয় এটো কিমানত আহি যাব এটা 42,000 আহিব 42,000 ইয়াতো আছে এটা চেঞ্জ সেট হয় গতি এনেকুৱা কালাৰ সোফা আহিব সেন্টাৰ টেবুল হ'ব আৰু দুটা টুল হ'ব আপোনাৰ লগতে সব 42,000 গতিকে সোনকালে আহিব সোনকালে বুকিং কৰি লৈ যাওক ইয়াৰ পাছত ইয়াতে লেদাৰৰ আছে এটো কিমানত আহি যাব সেটটো এইটো আপোনাৰ 22,000 আহিব 22,000 ত এখন হৈ গ'ল এই দুখন লগত দুখন 5 সিটাৰ হৈ গ'ল 5 সিটাৰ যদি কোনোবা বিচাৰে ব্ল্যাক কালাৰত ইয়াতো এভেইলেবল আছে কালাৰটো চেঞ্জ কৰিব পাৰি আপুনি আপোনাৰ ইচ্ছা মতে লগাব পাৰি নিজৰ অপচন মতে অৰ্ডাৰ দিব পাৰি এফালে দেখাই দিব এইটো আপোনাৰ এটা সোফা আছে আপোনাৰ হয় ইয়াতে আপোনাৰ এনেকুৱা আপোনাৰ 4টা টুল পাই যাব আপোনাৰ সৰু সৰুকে সৰু সৰু টুল দিয়ে এইটো আপোনাৰ 35,000 আহিব 35,000 ত এখন পাই যাব আপুনি গতিকে 35,000 ত 40,000 50,000 লৈকে বহুত অপচন আছে এইটো সব আপোনাৰ 5 সিটাৰ আছে আপোনাৰ 20,000 মাত্ৰ 20,000 20,000 সঁচাকে কৈ আছে তো সঁচাকে একদম গ্যারান্টি এখন স্যার কালাৰটো বহুত ভাল লাগিছে বহিও ভাল লাগিছে হাই ডেনসিটি হয় 20,000 টকা মাত্ৰ 20,000 টকা আপোনাৰ কোনোবা অফিসৰ কাৰণে নিব বিচাৰিলে দিব পাৰিব অফিসৰ ৰিসেপশন হওক বা তেনেকে পাৰ্লাৰৰ ৰিসেপশন তেনেকে ক'ৰবাত যদি কোনোবা সোফা বিচাৰে ইয়াতে ৰয়েল ফাৰ্নিচিং আহিলে আপুনি এভেইলেবল পাই যাব ইয়াৰ পিছত ইফালে ভিতৰত সোফা আছে মই সোফা মানে কালেকশ্যন ৰয়েল ফাৰ্নিচিঙত এভেইলেবল ইয়াতে এইটো ব্লু কালাৰ আছে ব্লু কালাৰ বহুতে বিচাৰে এখন কিমানত আহি যাব এইটো আপোনাৰ ভাল সোফা হয় মানে হয় কুইল্টিং কৰা আছে আপোনাৰ ডিজাইন সব একদম পুৰা ভালকে বনোৱা আছে এইটো আপোনাৰ 48,000 ত আহিব আপোনাৰ 48,000 ইয়াৰ মানে কোচন বা কাপোৰৰ কোৱালিটিটো বেছি ভাল হ'ব সোফা আহিব আপোনাৰ সেন্টাৰ টেবুল হ'ব মুঢ়া আছে দুটা আপোনাৰ ডাঙৰ ডাঙৰ যেটো মুঢ়া আছে আপোনাৰ সাইডত চকটি কৰা এনেকুৱা দুটা পাব আপোনাৰ হয় ভাল সোফা আছে আপোনাৰ আৰু ইফালে এখন হৈ গ'ল এইটো 35,000 আপোনাৰ আহিব মাত্ৰ 35,000 টকা 35,000 টকা আপোনাৰ মাত্ৰ 35,000 টকাত আকৌ হেভি সোফা চাওক ইয়াৰ লুকসটো চালে আৰু এইটো জেন্টুল লুকস মই মানে সঁচাকে 35,000 টকা মই নিজে সাজেষ্ট কৰি আছো মই বহুত জায়গাত ভিডিও বনাও অকল 1 টকা দাম নাৱাৰে স্ক্ৰিনশ্বট লৈ আহিব কালিয়ে গাড়ী বুক কৰি উঠাই লৈ গুচি যাব ইয়াৰ পাছত আৰু আছে তেনেকুৱা জেন্টুল লুকসত এখন দুখনে নহয় এইটো সোফা হৈ গ'ল আপোনাৰ হয় ইয়াৰ লগত আপোনাৰ এইটো দুটা টুলো আছে ইয়াৰ এটা গোল্ডেন কোটেটো দিছে লুকস এটা আপুনি বিশ্বাস নকৰিব আপোনাৰ এৰিয়াত এইটো কিমান হ'ব লাগে দাম আপুনি কওক এটোতো around 40 to 45 হ'ব লাগে আমাৰ ৰেঞ্জত হিচাপ আমি এইটো অনলি 35,000 দি আছো আপোনাৰ অনলি 35,000 অনলি 35,000 টকা আপুনি অফাৰ কাৰণে ইয়াৰ সব গোল্ডেন কোটে কাটি থোৱা আছে ডিজাইন নতুনকে এটো মইতো ভাবি আছো 45 হ'ব এটো 35 ত দিছে মানে আপোনালোকৰ এতিয়া পূজা সিজন বা বিয়াৰ সিজনত
ষ্টক আউট কৰিব লাগে সোনকালে আহিব অফাৰটো গ্ৰেব কৰিব আপুনি ৩৫,০০০ টকাৰ আহিলে কালি লৈ যাব পাৰিব লৈ যাব পাৰিব আৰামত ফাইনেন্সৰ সুবিধা আছে আপুনি গোটেইকেইটা পইচা লৈ নাহিলেও ইয়াৰ পৰা লৈ যাব পাৰিব গতিকে সোফা হৈ গ'ল বেড হৈ গ'ল ডাইনিং হৈ গ'ল ইয়াতে কি নাপায় ফাৰ্নিচিং বুলি ক'লে ৰয়েল ফাৰ্নিচিং Mattress আহি এবাৰ ভিজিট কৰিব মেট্ৰেছৰ লাইন লাগি আছে আৰু বেড ল'লেতো সোফা মেট্ৰেছ পাব মেট্ৰেছটো পাবই হয় আৰু ৰয়েল ফাৰ্নিচিঙৰ পুৰণা চিনাকি মুখ গতিকে আপোনালোকক আৰু যি কয় তেনেকে দি থাকে কালি আহিব সোনকালে ভিজিট কৰি আপোনাৰ পছন্দৰ বেডখন লৈ যাব পাৰিব লৈ যাব পাৰিব। আৰু বিয়াৰ বুকিং কালিৰ পৰা ষ্টাৰ্ট কৰি ষ্টাৰ্ট কৰি দিয়াচোন কালিৰ পৰা যদি আহে ঘূৰি যাব নালাগে কমবেড দেখি আছে মোৰ পিছফালে কমবেড আমি আৰম্ভ কৰিছিলো ৰয়েল ফাৰ্নিচিঙৰ পৰা কমবেডৰ ট্ৰেণ্ডটো আনিছো গুৱাহাটীত ৰয়েল ফাৰ্নিচিঙৰ পৰা সো এতিয়া বহুত জেগাত এভেইলেবল হৈ গৈছে কিন্তু ৰয়েল ফাৰ্নিচিঙৰ কোৱালিটি ৰয়েল ফাৰ্নিচিঙৰ দামত কোনো দিব নোৱাৰে টানি দেখুৱাই দিব এবাৰ দাদাত আছে গতিকে কমবেডটো জানাবিলাকে আৰামছে ধুনীয়াকে খুলি দিলে আপুনি এনেকে ফোল্ড কৰি দিলে বিয়াৰ সময়ত মই নিজে ঘৰত নিছো বহুত সুবিধা হৈছে মানে আপোনাক স্পেচ লাগে আপুনি এনেকে ফোল্ড কৰি দিলে ৰাতি গেষ্টক শুব দিলে বা ল'ৰা ছোৱালী আছে বক্সো পাই যাব বক্সটো পাই যাব পিলো আছে আপোনাৰ ইয়াতে আৰু কমবেডৰ পিলো দুটা আছে পিলো পাই যাব আৰু কমবেডৰ কালাৰ বিলাক ধুনীয়া ধুনীয়া ইউনিক কালাৰ পোৱা যায় গতিকে আপুনি এনেকে দিয়াৰ পাছত ইয়াত শুইও বেষ্ট আপুনি কামো কৰিব পাৰে ইয়াত শুবও পাৰে দিনত ধুনীয়াকে বহি সোফাত বহি পেলাই টিভিও চাব পাৰে গতিকে মই নিজৰ ঘৰত নিছো সেই বেনিফিটটো পাইছো আজি ডেটত আপোনাৰ এইটো বহুত দৰকাৰী বস্তু বহুত দৰকাৰ বহুত দৰকাৰী বস্তু কমবেডটো তেনেকে বনাইছে সোফা হৈ যায় আৰু বেডো হৈ যায় আপোনাৰ হয় এখন কিমানত আহি যাব এইটো আপোনাৰ মাৰ্কেটত আপোনাৰ দাম বেছি চলি আছে হা হয়। আমাৰ নিজে এইটো বনাও আমাৰ নিজে আপোনাৰ হোলসেল কৰিছো আমি নিজৰ manufacturing নিজে মেনুফেকচাৰিং কৰি আছো 22,000 আমি দি আছো 22,000 টকা 22,000 টকা দি আছো সো 22,000 টকাত কমবেড আগৰ পৰাও আমি কমবেডৰ ইয়াৰ পৰাই আৰম্ভ কৰিছিলো কৈছো গতিকে এখন দুখন নহয় বেলেগ বেলেগ কালাৰ পাই যাব ইয়াতে এখন এবাৰ টানি দেখুৱাই দিব গোটেই খুলিব নালাগে দেখালে হয় এটা ফেসো কাম তো সরি সুদান স্যার কালাৰ অপচন পাই যাব টানে আরাম ধরবা বাস এইটো চাওক এনেকে ফোল্ড কৰি দিলে জায়গাটা অলপ কম হয়ে গেছে হয় কমবেড এখন দুখন নহয় কমবেড ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলো আৰু আপোনাৰ সঁচাকে যদি আপোনাৰ ঘৰটো সৰু বা আপোনাক অলপ স্পেচ মেইনটেইন কৰিব লাগে কমবেড লৈ যাওক কালি আহি কালি বুক কৰি দিয়ক ধুনীয়া দামত ধুনীয়া কোৱালিটি পাই যাব কাপড় আপনার কোয়ালিটি ভালো আছে এইটো প্ৰাইস সেম হ'ব সেম হবো 22,000 22,000 আৰু বহুত আছে আমাৰ তাত বেলেগ বেলেগ ডিজাইন যারা যে বেলেগ খালি কমেন্ট রাখিলে তো জায়গা তো মানে বহুত কম হয়ে যাবে না সেইকাৰণে আমি কম রাখছি আমার গোদামত বহুত আছে কমেন্ট এনিটা আপনার 20টা 30টা अवेलेबल থাকে আপনার আপুনি যে ইয়াত আহিলে ডিজাইনো দেখাই দিব Design কোনোবা দেখাই যদি দিব। কিছুমান বেলেগ বস্তু এড অন কৰিব বিচাৰে হৈ যাব কাৰণ আমি নিজে বনাম এইটো হয়, আপোনাৰ হয়। যেনেকুৱা আপুনি বিচাৰে কাপোৰ যেনেকুৱা ডিজাইন লাগে আমি বনাই দিব পাৰিম তো আপোনাক এয়া হৈ গ'ল আপোনাৰ সোফা কম বেড বুলি কয় চবে এইবিলাক বাহিৰৰ ট্ৰেণ্ড থকা বস্তু ৰয়েল ফাৰ্নিচিঙে আনিছে আমি ইয়াৰ পৰা আৰম্ভ কৰিছিলো 22,000 টকাত আপুনি এখন কমপ্লিট বেড পাই আছে এখন সোফা পাই আছে সো এখন বেড কিনিব গ'লে আপোনাৰ 40-50,000 টকা লাগে কিন্তু আপুনি 2 in 1 অকলে পাই আছে গতিকে এখন বহুত সুবিধাজনক হয় যোনে বিচাৰে সোনকালে আহি বুক কৰি ল'ব ৰয়েল ফাৰ্নিচিঙত এটা হেভি ফাৰ্নিচাৰ হেভি লুকস আৰু বহুত ধুনীয়া মোৰ মানে নিজৰ মন পছন্দ হৈ গৈছে এইটো ফাৰ্নিচাৰ বহুত কাস্টমাৰে ডিমান্ড কৰি আছিল আৰু ৰয়েল ফাৰ্নিচিঙত এইটো মিস কৰি আছিল সো বহুত কাস্টমাৰৰ ডিমান্ডৰ মানে অন্তত দাদাতে বনাইছে নিজে নিজৰ ম্যানুফ্যাকচাৰিং কৰিছে আৰু খুব সুন্দৰ লুকস দিছে অৰিজিনাল সেগুন কাঠৰ আৰু বহি খুব ভাল লাগিছে ঘৰৰ লুকসটো কেনেকুৱা আহি যাব মই নিজে ফিল কৰিব পাৰি আছো যদি আপুনি আপোনাৰ এখন ঘৰত ধুনীয়াকে এনেকুৱা এটা ৰয়েল লুকসৰ এনেকুৱা সোফা এখন বিচাৰি আছিলে ইয়াতে পাই যাব তো বহুতে ভাল লাগিছে মানে সঁচাকে ইয়াৰ যিবিলাক মানে সৰু সৰু বস্তু ডিজাইন বিলাক খুব সুন্দৰ কৰিছে এটা কোশনত চাওক আপুনি পিলোটো কেনেকুৱা ডিজাইন কৰিছে আৰু ইয়াৰ কাপোৰৰ ইয়াতে প্ৰিন্ট বিলাকো বহুত ভাল লাগিছে গতিকে বহিও খুব সুন্দৰ লাগিছে তো এইখন সোফা লৈ যোৱাৰ পাছত আপোনাৰ ঘৰখন সঁচাকে ৰয়েল লুকস লাগিব আৰু এনেকুৱা এখন সোফা আপুনি যদি পাৰ্টিকুলাৰ এনেকুৱা ৰয়েল ফাৰ্নিচাৰৰ বাহিৰে বেলেগত যায় আপুনিটো বহুত লাখ টকা খৰচ কৰিব লাগিব তো মই দাদাৰ লগত কথা পাতিম সো আমি বহুত দিন বিচাৰি থকা বস্তুটো আহি গ'ল ফাইনেলি আপুনিটো তেনেকুৱা ডিমান্ড পাই আছিল বহুত পাই আছিল তেনেকৈ গতিকে বঢ়িয়া এটা কনসেপ্ট ধুনীয়া এখন সোফা কিমান দামত আহি যাব এটা আপোনাৰ 3+2+2 হ'ব হয় এবাৰ দেখাই দিব এখন 2 সিটাৰ হৈ গ'ল 2 সিটাৰ হ'ল ইয়াতে 2 সিটাৰ এখন 3 সিটাৰ 2 সিটাৰ 7 সিটাৰ হ'ল টোটাল 7 সিটাৰ এটা আপোনাৰ 170 আপোনাৰ আহিব 170 170 1,70,000 টকাত এটা হেভি সেট এতিয়ালৈকে মই ৰয়েল ফাৰ্নিচিঙত এইটো এটা লুকস দেখিলো এনেকুৱা এখন সোফাৰ ডিজাইন
সঁচাকে নিজৰে মনটো ভাল লাগিছে, মোৰো লাগি আছে মই অলপ আপগ্ৰেড হওঁ নেকি। গতিকে আপোনালোকে বিয়াতটো নৰ্মেল সকলোৱে দি থাকে, দি থাকো হা। তো এবাৰ মানে অলপ নতুন কৰি বিচাৰিছো, অলপ নতুন আপগ্ৰেড হৈ আপগ্ৰেড কৰিলো মানে। এনে 70,000 80,000 টকাৰ সোফা সেই একে ডিজাইনৰে দি থাকে, এইটো লোক সঁচাকে ভাল পাইছে। বহুত পুৰা পিওৰ চেগুন কাঠ হয়। হয়, আপোনাৰ মৰমৰ ছোৱালী এজনীক যদি এখন ঘৰলৈকে উলিয়াই দিয়ে এনেকুৱা এটা সোফা সেট দি পঠাব, আপুনিও নিজে ৰেসপেক্ট পাব। ইয়াৰ লগতে এখনেই নহয়, যেনেকুৱা আপোনালোকে ফটোত চাই আছে, হয় তাতকে বহুত ভাল আপুনি ইয়াতে আহিলে বহিলে আপুনি চালে গম পাব, তাতকে বহুত ভাল পাব। সেই বস্তুটো তেতিয়া ফিল কৰিব, আপুনি আহি ইয়াত বহিব লাগিব। ইয়াত দেখক ডিজাইন বিলাক চাওক, এনেকুৱা লাগিছে এইটো মানে পুৰা ৰজা মহাৰজাৰ দিনৰ বস্তু দি লগাইছে। ইয়াতে এনেকুৱা ফিনিচিং দিছে, আপোনাৰ ঘৰত আহিলে কোনোবা এটা গেষ্ট আহিলেও আপোনাক কৈ যাব হয় সোফা সেটটো ভাল লাগিছে। সো সোনকালে আহিব, সোনকালে বুকিং কৰি দিলে এইবিলাক বস্তু বহুত মানে কম বনাব পাৰে। গতিকে যোনে সোনকালে বিচাৰে আহি সোনকালে বিচাৰিব, আপুনি বুকিং কৰি দিব। টাইম লাগে মানে বনাওঁতে বেছি টাইম লাগে, মেহনত আছে ইয়াতে। গতিকে সেই কালি যদি বুক কৰি দিয়ে কালি লৈ যাব, কালি লৈ যাব পাৰে। এইটো একদম ৰেডি টু মানে মুভ হৈ আছে। গতিকে লৈ যাওক আহি সোনকালে। আৰু ইয়াৰ পাছত অলপ কম ৰেঞ্জতো আছে নেকি? আছে, হয়। আপুনি যদি বোলে নাই 1,75,000 টু ৰয়েল লুকছত মোৰ মন আছে, ইচ্ছা আছে অলপ কমত লাগে, এইফালে চাওক, এইফালে বহুত এভেইলেবল আছে। দাদা সোমাই আহিব। ইয়াতে এটা সেটত কেইখন আহিব? এইটো আপোনাৰ 3+2+2 আহিব, 7 সিটাৰ আপোনাৰ আহিব। এইখনো 7 সিটাৰ। এইটো আপোনাৰ 165,000 হ'ব। 165,000 বহি চাওক আপুনি, বহুত পুৰা হেভি লুক আছে হেভি আপোনাৰ, পুৰা হেভি জবৰদস্ত। এইটো এটা সেট পুৰা সেম ৰেট আহিব আপোনাৰ। এইটোত বহি থকাৰ লগে লগে আপোনাক সঁচাকে মানে অলপ ৰয়েল পুৰা হেভি আপোনাৰ কুশনিং চাওক, পুৰা হেভি আপোনাৰ, হেভি ডেনসিটি একো মানে কমপ্লেইন নাই মানে আপোনাৰ। আৰু এইবিলাক অলপ নতুন নতুন ইয়াতে কভাৰ লগোৱা আছে আপোনাৰ, লগোৱা আছে। হয়, খুব খুব ধুনীয়া এটা ডিজাইনৰ প্ৰিন্টেড ডিজাইন কৰা আছে আপোনাৰ, কুশনৰ আপোনাৰ তাত বেলেগ বেলেগ ডিজাইন কৰা আছে। এইটো আপোনাৰ 1,65,000ত আপুনি এনেকুৱা এখন সোফা মিছ নকৰিব। আপোনাৰ যদি বাজেট মিলি আছে, আপোনাৰ যদি মনে আশা কৰি আছে, বহুত দিনৰ পৰা ভাবি আছিলে এটা ৰয়েল লুকছৰ সোফা নিব কাৰণে, কালাৰ আৰু বেলেগ আছে আপোনাৰ, ডিজাইন বেলেগ বেলেগ আছে আপোনাৰ। 1,65,000 সেইফালে দেখাই দিব ধুনীয়াকে। ইয়াতে চাওক আপুনি কি ধুনীয়া লুকছত আছে। তো অলপ বোৰ্ড টাইপৰ লুকছ দিছে। এইবিলাক ডিজাইন কাটোতে এইবিলাক বহুত মেহনত লাগে, সেইটো হিচাপত এইবিলাক সোফাৰ ডেনচিটি চাওক, ইয়াৰ কুশনৰ কোৱালিটি চাওক আপুনি কেনেকুৱা কি ধুনীয়া। এইবিলাক মানে ডাঙৰ ডাঙৰ ইণ্টেৰিয়াৰ ডিজাইনাৰে ডিজাইন কৰা সোফা হয়। আৰু কাপোৰ আপোনাৰ এইটো জেকেট কাপোৰ হয় আপোনাৰ, বহুত হেভি আপোনাৰ, পুৰা ব্ৰেণ্ডেড কাপোৰ হয় হয়। আৰু ইয়াৰ এই সম্পূৰ্ণ ডিজাইন বিলাক ইণ্টেৰিয়াৰ ডিজাইনাৰে কৰা। গতিকে এনেকুৱা এটা কমপ্লিট সেট আপুনি বেলেগত আৰু ডিজাইন কৰিব নালাগে, ইয়াতে কমপ্লিট ডিজাইন কৰি ৰাখি থোৱা আছে আৰু কমপ্লিট মানে ৰেডি টু মুভ হৈ আছে। 1,65,000ত আপুনি গোটেই গুৱাহাটীত বিচাৰি আহক, এইটো ৰেটত এইটো ৰেঞ্জত নাপাব। মই নিজে যিহেতু ভিডিঅ' বনাই থাকো, মই বহুত শ্ব'ৰুমত ভিজিট কৰিছো, এইবিলাক আপোনাৰ 2 লাখ 2.5 লাখ টকাটো বিক্ৰী হয়। নাজানা মানুহে তেনেকে কিনি লৈ যায়, কিন্তু মই আপোনালোকক এক্সপ্ল'ৰ কৰাই আছো। ৰয়েল ফাৰ্নিচিঙে সামান্য এটা মাৰ্জিন ৰাখি ইমান দিনৰ পৰা বিজনেছটো চলাই আছে, জেনিউন বিজনেছ চলাই আছে। গতিকে আপোনাক কমকে যিমান কমত পাৰে সিমান কমত দিব ট্ৰাই কৰি। 165,000ত আহিব, সোনকালে লৈ যাব। আৰু আপোনাৰ বাজাজ ফাইনেন্স হৈ যাব, EMI কৰাই কিনে আপোনাৰ ল'ব পাৰিব বস্তু। মানে একেলগে 1,65,000 টকা লৈ আহিব নালাগে, আপোনাৰ ফাইনেন্স হৈ যাব, বাজাজ ফাইনেন্স আছে। পইচাটো শুনিয়ে ভয় খাব নালাগে, আপুনি ফাইনেন্স কৰক, মান্থলি EMI দিয়ক, EMI চিষ্টেমতো লৈ যাব পাৰিব। ইয়ে দেখি পুৰা মানে এনেকে বহি সঁচাকে কমফৰ্ট ফিল কৰি আছো। আৰু লুকছটোৱে বেলেগ। সদায় মানে নৰ্মেল সোফাত বহি বহি এনেকুৱা এখন সোফা যেতিয়া আপোনাৰ ঘৰত লৈ যাব, আপোনাৰ মিছেছ হওক, আপোনাৰ ঘৰৰ পৰিয়াল হওক, ফেমিলি হওক, ফ্ৰেণ্ডছ হওক, সকলোৱে হেপি হৈ যাব। বহিয়ে কিবা এটা বেলেগ কমফৰ্ট, বেলেগ মানে বেলেগ ফিলিং আহি যায়। এখন দুখন নহয়তো পুৰা আহি থাকিব, পুৰা আহি থাকিব। দাদাহঁতে এতিয়া নতুন নতুন আপগ্ৰেডেড ফাৰ্নিচাৰ ষ্টাৰ্ট কৰি দিছে মেনুফেকচাৰিং। গতিকে সোনকালে আহিব। এইখন কিমানত আহি যাব? 165,000 ৰেট আমি কিন্তু সবৰ একে ৰাখিছো আমি। হয়, এনেকুৱা নহয় বোলে অলপ এখন বেছি ভাল লাগিছে 10,000 টকা ৰেট মানে ৰয়েল ফাৰ্নিচিং কেতিয়াও নকৰে, সেইটো কৰা নাই। এইকাৰণে ভালে পাইছে, কাষ্টমাৰে ভাল পাইছে। আৰু যোনে আহিছে বস্তু কিবা এটা অলপ লৈ লৈছে, বহুত মানুহে মানে যিনে কাষ্টমাৰে লয় বস্তু। এই সেটটো আপুনি এইবাৰ পূজাৰ আগত আপোনাৰ ঘৰত নিয়ক, আপোনাৰ গোটেই ফেমিলিটো হেপি হৈ যাব, হেপি হৈ যাব, হেপি পূজা হৈ যাব। আৰু এইবিলাক ৱাস্তু শাস্ত্ৰমতে যোনে মানে আপোনাৰ ঘৰৰ যদি সোফাটো ভাল হয়, আপোনাৰ ঘৰৰ যদি ডাইনিংখন ভাল হয়, আপোনাৰ ঘৰৰ যদি বেডটো ভাল হয়, তেতিয়া আপোনাৰ লক্ষ্মীও নিজে আহে, মানে আপোনাৰ লাইফষ্টাইলটো সলনি হৈ যাব। সেই তেনেকুৱা বস্তু বহুতে বিচাৰে। গতিকে এনেই 2 টকা এটা বেছি দিয়ক, কিন্তু ভাল প্ৰডাক্ট এটা লৈ যাব পাৰিব। পুৰা ফুল চেগুন কাঠ, বহুত চেক কৰি ল'ব পাৰিব আপুনি। বহুত হেভি হয়, পুৰা হেভি হয়, পুৰা ফুল চেগুন। ইয়াৰ ডিজাইন বিলাক ইণ্টেৰিয়াৰ ডিজাইনে যেতিয়া বনাইছে ডিজাইনাৰে, গতিকে আপোনাৰ বস্তু আপোনাৰ ঘৰত এটা ভাল প্ৰডাক্টে লৈ যাব পাৰিব। চ' সোনকালে আহিব, মানে ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট কৈ দিছো, দৰৱাজা অপেন আছে।
সানডেও খোলা ৰাখে খোলা আছে সানডেও খোলা আমাৰ ৰাখিব খোলা আছে। গতিকে ষ্টাফ বহুত আছে সানডেও খোলা ৰাখিব গতিকে আপুনি যেতিয়া ফ্ৰী পাই আহিব আহি অন টেবল কথা পাতি ফাইনেন্স কৰি আপোনাৰ প্ৰডাক্ট আৰু 1 লাখ টকাত আমি দি আছো আপোনাৰ বিয়া ফাৰ্নিচাৰ হয় হয় একবাৰ আৰু মই বিয়াৰ ফাৰ্নিচাৰটো আকৌ এবাৰ ৰিপিট কৰিছে পুৰা 1 ফুল লাখ সেট টকা 1 লাখ টকা বহুতে এবাৰ মোক সেগুন টেগলাইন কাঠৰ থাকিব আপোনাৰ ডাইনিং সেগুন কাঠৰ বেড হ'ব 5 সিটৰ সোফা আছে এফালে সোফা বিলাক ড্ৰেছিং আছে আলমিৰা আছে হয়। আলনা আছে 1 লাখ টকাত আপোনাৰ প্ৰয়োজনীয় বেড আপোনাৰ আলমিৰা আপোনাৰ আলনা গোটেইবোৰ একেলগে সোফাৰ লগত আহি যাব মাত্ৰ 1 লাখ টকাত মানে বিয়াৰ এটা কমপ্লিট সেট এটো আপুনি ইয়াত আহি ভালকে বুজি লব ভালকে শুনি লব 1 লাখ টকাত বিয়াৰ সেটৰ অফাৰ এবাৰ এই ভিডিওটোত লৈ আহিছো গতিকে ভিডিওটো যদি চেনেলটোত নতুনকে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যোনে আগৰ পৰা চাই আছে তেওঁলোকে বেয়া নাপাব অলপ দেৰি হৈছে ভিডিও কিন্তু কন্টিনিউ ভিডিও আহি থাকিব গতিকে নতুন নতুন ফাৰ্নিচাৰ আহি আছে নতুন নতুন আপুনি যদি ভাবি থকা তেনেকুৱা কিবা প্ৰডাক্টৰ কথা ভাবিছে এইবাৰ ৰয়েল ফাৰ্নিচিঙত এভেইলেবল হৈ যাব যোনে মানে বিচাৰে ৰয়েল ফাৰ্নিচিঙত কম দামত বেড কম দামত সোফা এইবিলাক হেতু ক্যাটাগৰীত আহে আপোনাৰ ইঞ্জিনিয়াৰিং মোড হৈ গ'ল এখন আপোনাৰ কিং সাইজ হৈ গ'ল না কুইন সাইজ হ'ল কুইন সাইজ কিমানত আহি যাব এখন এটো আপোনাৰ বেড হ'ব আৰু উইথ মেট্ৰেছ আপোনাৰ 22000 মাত্ৰ 22000 টকা মাত্ৰ 22000 টকা মেট্ৰেছও পাই যাব মেট্ৰেছও পাব আপোনাৰ ষ্টৰেজও আছে আপোনাৰ হয় বহুত বস্তু আপোনাৰ আহি যাব ইয়াতে পুৰা জায়গা খালি আছে একদম স্পেস अवेलेबल আছে পুৰা একদম এটো আপোনাৰ 22000 ইয়াতো ডিজাইনও ধুনীয়া আছে ডিজাইনও আছে আপোনাৰ 22000 টকাত এখন বেড লৈ গুছি যাও এখনো কুইন সাইজ নে এটো আপোনাৰ কিং সাইজ হৈ গ'ল কিং সাইজ হল আপোনাৰ 25000 সাইজটো ডাঙৰ হৈ গ'ল উইথ মেট্ৰেছ আহিব সো 22000 টকা পুৰা বেড স্টাৰ্টিং আহক আৰু গাড়ী লগাই দিও সোনকালে আহি উঠাই লৈ গুছি যাও গতিকে কম এখন সিঙ্গেল বেড আছে আপোনাৰ এটো 14000 এটা আপোনাৰ উইথ মেট্ৰেছ আহিব উইথ মেট্ৰেছ 14000 টকা 14000 টকা ওয়াও লোহা বেড ললে আপোনাৰ মেট্ৰেছ লৈ কিনে আপোনাৰ 8-10000 টকা হৈ যায় আপোনাৰ 14000 টকাত ভিআইপি ফিলিংস মানে উইথ মেট্ৰেছও ধুনীয়া মেট্ৰেছ আপুনি আৰু ষ্টৰেজও আছে ষ্টৰেজও আছে 14000 টকা যোনে কলেজ ষ্টুডেন্ট হওক বা তেনেকে ভাড়া ৰুমত গুৱাহাটীত থাকে এখন বেডও লাগে পাছত ঘৰতো লৈ যাব পাৰিব 14000 টকাত বেস্ট হয় আৰু ফুল গ্যাৰান্টেড বেড আছে আপোনাৰ একো কমপ্লেইন নাই আপোনাৰ আৰু কেৰি কৰিব ইজি হয় যদি শিফট হলো আপোনাৰ কাৰণে বেস্ট হয় আৰু বাকি আপোনাৰ ইয়াত আলমিৰা হৈ গ'ল ড্ৰেছিং হৈ গ'ল এইবিলাকটো এভেইলেবল আছে ৰয়েল ফাৰ্নিচিঙত আপোনাৰ কোনো কম্প্ৰমাইজ কৰিব নালাগে সৰু টেবুল এখনৰ পৰা সৰু ডাইনিং এখন সৰু আলমাৰি এটা এইবিলাক যিবিলাক নতুন নতুন মডাৰ্ন আলমিৰা আমি স্টাৰ্ট কৰিছিলো ইয়াতে এইবিলাক 3 ডোৰ আলমিৰা চাওক আপুনি ইয়াতে 3D প্ৰিন্টেড ময়ূৰৰ ধুনীয়া প্ৰিন্ট আছে আৰু আমি এই আলমিৰাটো ইয়াৰ পৰা স্টাৰ্ট কৰিছিলো ৰয়েল ফাৰ্নিচিঙৰ পৰা বহুত চেলো হৈছে ধুনীয়া কাস্টমাৰ ৰেসপন্স পাইছে ইয়াৰ পাছত এনেকে লাইন আপ চাওক উডেনত পাই যাব আপুনি গডৰেজত পাই যাব আৰু এটো বেছি চলিছে এটো মানে আপোনাৰ ৰুমটো যেতিয়া আপুনি ওয়ালপেপাৰ লগাক বা আপুনি ৰুমটো ধুনীয়াকৈ পেইন্ট কৰক তাৰ পাছত পিছপিনে যদি এনেকুৱা আপোনাৰ হলত বা মাষ্টাৰ বেডৰুমতো থাকে বহুত ধুনীয়া দেখে এইবিলাক এতিয়া প্ৰাইসটো কৈ দিব এবাৰ এতিয়া আপোনাৰ এটো আপোনাৰ 3 ডোৰ আপোনাৰ অলৰেডি 22000 মাত্ৰ 22000 টকা মাত্ৰ 22000 আৰু চাও ইয়াৰ কাষতে যদি আহি আপুনি এটা ফটো ক্লিক কৰে খুব ভাল লাগিব আৰু কোনো পোকে নাখায় কোনো মানে লেতেৰা হোৱা কথা নাই জাস্ট টাচ কৰি আপুনি হেভি লকাৰ বিলাকো ধুনীয়া হেভি লক আৰু স্পেসও বহুতখিনি পাই যাব এইবিলাক আগতো বহুত দেখুৱাইছো আৰু ইয়াৰ পৰা বহুত সেল হৈছে ইতিমধ্যে বহুত ওলাই গৈছে আপোনাৰ 3 ডোৰ হয় তিনিখন ডোৰ খুলি দিলে গম পাই যাব এপিনেও আছে গতিকে কালাৰ এভেইলেবল থাকে কাৰবাক যদি বোলে এনেকুৱা প্ৰিন্টত লাগে এনেকুৱা প্ৰিন্টত পাব আৰু কিছুমান যদি আপুনি অনলাইনত চাই অৰ্ডাৰ দিলেও হৈ যাব গতিকে 22000 টকাত 3 ডোৰ লগে লগে আপুনি বিয়াৰ বস্তু ললে এটো এটা উঠাই লৈ যাব পাৰে গতিকে ৰয়েল ফাৰ্নিচিঙত কিছুমান বস্তু আপুনি বাহিৰতকে সঁচাকে এফোর্ডেবল প্ৰাইসত পাব আহি এবাৰ ভিজিট কৰিব যোনে অহা নাই নিজে লাৰি চাব নিজে টাচ কৰি চাব তেতিয়া বস্তু কোৱালিটিটো গম পাব আৰু প্ৰাইসবিলাক কৈ দিব এফালৰ পৰা এটো আপোনাৰ মাৰ্বল ডাইনিং আপোনাৰ 35000 আহিব আপোনাৰ 35000 টকাত 4 সিটাৰ মাৰ্বল ডাইনিং ইয়াতে দাম আপুনি একো কম্প্ৰমাইজ কৰিবই নালাগে ইয়াতে এফোর্ডেবল প্ৰাইসৰ তলত ডিসকাউন্ট থাকে আপোনাৰ এখন কিমানটা আহিব আপোনাৰ 6 সিটাৰ ডাইনিং আপোনাৰ 32000 আপোনাৰ 32000 6 সিটাৰ আপোনাৰ ইয়াৰ গেটআপ বিলাক চাওক ব্ল্যাকৰ লগত এনেকে মিলাই দিছে বহুতে ব্ল্যাক পছন্দ কৰে গ্ৰেনাইট আছে সো প্ৰাইসৰ কথা ক'বই নালাগে ইয়াৰ পাছত আকৌ উডেনৰ আহি গ'ল উডেন ফিনিশিংত ইয়াত ধুনীয়া ইয়াতে গ্লাছখন থাকিব এটা গ্লাছ আহিব আপোনাৰ গ্লাছতে লগনা এটা আপোনাৰ 6 সিটাৰ ডাইনিং আপোনাৰ পিওর সেগুন হয় আপোনাৰ 42000 আপোনাৰ 42000 6 সিটাৰ কালাৰ কম্বিনেশন চাই লওক আপুনি মানে এটা জেন্টুল লুকছৰ বহুতে তেনেকুৱা ফাৰ্নিচাৰ বিচাৰে বেছি কালাৰফুল নহয় এটো উডৰ লগত এটো যেটো ইঞ্জিনিয়াৰিং উডৰ কালাৰত আৰু এটো ফাৰ্নিচিং আৰু উডটো একদম সেগুন অৰিজিনাল 100% সেগুন অৰিজিনাল আপুনি দাঙি চালে গম পায় আৰু চেয়াৰৰ আপুনি ৰিবিলাক চাওক
ডিজাইন বিলাক চাওক সো অলপ ইউনিক ডিজাইন কিমান কি ধুনীয়া কালেকশ্যন আহি গৈছে এতিয়া গুৱাহাটীত এনেকুৱা গ্ৰেনাইটৰ লগত 6 সিটাৰ হাই ডেন্সিটি এনেকুৱা সোফা আপুনি কাৰোবাৰ মেৰেজত গিফট কৰক কাৰোবাৰ ঘৰত মানে নতুনকে যদি ফ্ল্যাট এটা লৈছে নিয়ক আপুনি আৰু 20-30 বছৰ মানে ডাইনিং ফলাব নালাগে আৰু সো 65000 তাকে বেছি নহয় তো নহয় 65000 ফাৰ্ষ্ট আউট সোনকালে আহিব যোনে সোনকালে আহে এই গাড়ী লগাই দিব উঠাই লৈ গুচি যাব এখন দুখন নহয় বেলেগ বেলেগ ধুনীয়া কালাৰ আছে ইয়াতো আছে কালাৰ যদি আপুনি প্ৰিন্টেড লাগে প্ৰিন্টটো পাব বহি চাওক একবাৰ বহি চাওক আপুনি কেনেকুৱা আছে কম্পাৰ্টমেণ্ট আছে হয় ডেন্সিটি মানে বহি সঁচাকে ভাল লাগিব আপুনি যেতিয়া এটা ধুনীয়া ফ্ল্যাট এটা লৈছে তো বিচাৰি যদি আছে ডাইনিঙৰ লগত উডেন কোটেড আছে আৰু ধুনীয়া সব মানে চেয়াৰত বহি সঁচাকে ভাল লাগিছে ফিলিংছে বেলেগ এখন কিমানত আহি যাব এইটো আপোনাৰ একে দাম 65000 65000ত কালাৰ অপচন আছে এনেকুৱা নহয় বহুত জায়গাত ভিডিও বনাও এখনে থাকে 65000ত এনেকুৱা নহয় আপুনি এখন লৈ যাওক আৰু এখন পাব সো এভেইলেবল আছে ইয়াৰ পাছত আৰু ডাইনিঙৰ গোটেই লাইন আপ কৰি থোৱা আছে আৰু ডিজাইন বিলাক চাওক আপোনাৰ যিমান মানে ডিজাইন কাটিব সিমান মানে আপোনাৰ মিস্ত্ৰী মেহনতটো বেছি লাগে সেই হিচাপে দাম হয় এইবিলাক 65000 মোৰ সঁচাকে ভাল লাগিছে আপুনি জাস্ট মানে যদি সঁচাকে এখন গ্ৰেনাইটৰ ডাইনিং 6 সিটাৰ আপোনাৰ ফেমিলিটো ডাঙৰ ইয়াত আহিব ফাইনেন্স হৈ যাব বাজাজৰ ফাইনেন্স হৈ যায় বাজাজ ফাইনেন্স হৈ যাব আপোনাৰ আছে আমাৰ বাজাজ গতিকে 65000 আপুনি একেদিনে দিব নালাগে ধুনীয়াকে ফাইনেন্স আপুনি কৰি পেলাই ইয়াৰ পৰা লৈ যাব পাৰিব কিন্তু এখন ডাইনিং মই দাঙি উঠাব নোৱাৰিম হেভি আছে পুৰা বহুত হেভি মই এইটো কোৱা নাই আপুনি নিজে আহি ভিডিঅ'ত ইয়াতে ট্ৰাই কৰি চাব বহুত হেভি আছে গতিকে সেগুনৰ ডাইনিং এখন দুখন নহয় তলতো দেখুৱাইছো ওপৰতো এভেইলেবল আছে कितना दाम में आ जाएगा ये 42000 में अपना 42000 टका 42000 में ये आ जाएगा 42000 टका 6 सीटर डाइनिंग डिजाइन চাওক কি ধুনীয়াকে ডিজাইন কাটি থৈছে মানে বেলেগ বেলেগ যেতিয়া নতুন নতুন ভিডিও লৈ আহো নতুন নতুন ডিজাইন আহি যায় তো আপুনি আপোনাৰ ঘৰৰ কাৰণে হওক বিয়াৰ কাৰণে হওক ইয়াতে আৰু এখন আছে আপোনাৰ ডিজাইন আছে আপোনাৰ 6 সিটাৰ ডাইনিং হয় ইয়াতে বহি ধুনীয়া লাগিব আৰু উঠাই চালে গম পাই ইয়াৰ কোৱালিটি কেনেকুৱা হ'ব এখন কিমানত আহি যাব এইটো আপোনাৰ 42000 42000 এওঁলোকৰ আপুনি লাইন দেখিছে পুৰা মোৰ পিছফালে লাইন হৈ আছে সো ঘুমাবলৈ জায়গা নাই এটা ফ্লোৰ মানে পুৰা বেড সো আপোনাক কেনেকুৱা ডিজাইনৰ বেড লাগে মডাৰ্ণ বেড লাগে মালয়েছিয়ান বেড লাগে এছিয়ান বেড ইণ্ডিয়ান বেড সকলো ধৰণৰ বিয়াৰ কাৰণে এতিয়া বিয়াৰ সিজন মানে ঠাণ্ডা লাহে লাহে আহিছে পূজা ষ্টাৰ্ট হৈ যাব তো বিয়াৰ কাৰণে কিবা স্পেচিয়েল পেকেজ কিবা গিফট অফাৰ তেনেকে আছে বিয়াৰ কাৰণে এবাৰ আমি স্পেচিয়েল এটা পেকেজ আনিছো হা হয় আপনার 1 লাখ টাকা পুরা ফুল সেট আমি দিব বিচাৰিছো মানে 1 লাখ টাকা 1 লাখ টাকা মানে বিয়া কমপ্লিট সেট কমপ্লিট সেট আমি 1 লাখ টাকা আগত যিমান ভিডিও বনাইছো 1.5 লাখ 1 লাখ 20 তার তলত কেতিয়াও দিব পৰা নাই এবাৰ 1 লাখ টাকা দি দিব 1 লাখ টাকা আপনার তাতে বেড সেগুনৰ বেড হ'ব সেগুনৰ ডাইনিং হ'ব সোফা হ'ব 5 সিটার ড্রেসিং হ'ব আলনা হ'ব আলমিরা হ'ব পুরা গোটে সেট আমি দিব কালি পৰা যদি বুকিং স্টার্ট কৰি দিব বিচাৰে পাই যাব আপনার ললে 2 টাকা কমকে মার্জিন দিব হ্যাঁ বাস ইয়াৰ পাছত বেড যদি আমি সিঙ্গেল কে বেড দেখুৱাও তো এবিলাক কিমানৰ পৰা স্টার্টিং হৈ যাব এইটো আপোনাৰ 30000 আহিব উইথ মেট্ৰেছ আপোনাৰ উইথ মেট্ৰেছ 30000 যিমান জায়গাত ভিডিও বনাও মেট্ৰেছ কোনো নিদিয়ে এইটো কথা আপুনি নোট কৰি ৰাখিব মেট্ৰেছ ফোন এক্সট্ৰাকে ল'ব গ'লেও আপোনাৰ বেছিকে আৰু এক্সট্ৰা বাজেট হৈ যায় গটে এখন কিমান আহি যাব 30000 টাকা উইথ মেট্ৰেছ কিং সাইজ 30000 টাকা দেখি আছে ডিজাইন নিয়া আৰু বেলেগে ক'ব নালাগে বহুবাৰ বেড দেখুৱাইছো ইয়াৰ পাছত এখন কিমান হৈ যাব এইটো আপোনাৰ আছে নতুন ডিজাইন আছে এটা আপোনাৰ আজিকালি খুব চলি আছে এইটো আপোনাৰ এইটো আপোনাৰ 30000 আহিব উইথ মেট্ৰেছ হয় যদি আপুনি ফটোজেনিক হয় আপুনি ইনষ্টাত ফটো দিব লাগে বা ঘৰৰ ভিতৰতে ফটো একপি দিব লাগে এইবিলাক ডিজাইন খুব চলে নতুন এনে গোল্ডেন লগোৱা আছে ৰয়েল ফাইনিচিঙৰ ষ্টিকাৰ লাগি আছে উইথ মেট্ৰেছ কিমানত দি দিব 30000 আপোনাৰ 30000 30000 টকাত এনেকুৱা এখন বেড আপুনি চাই ল'ব গুৱাহাটীত কোনো দিব নোৱাৰে ইয়াৰ পাছত লাইন আপ লাগি আছে ইয়াৰ পাছত আৰু এখন দেখুৱাব যায় এইখন আহি গ'ল এনেকুৱা বিয়াৰ কাৰণে বহুতে মানে এনেকে বক্স থকা বিচাৰে এইবিলাকো ধুনীয়া স্পেচ পাই যাব আপোনাৰ আছে পুৰা সেগুন কাঠ স্টেপ বাই স্টেপ ডিজাইন এখন কিমানত আহি যাব এইটো আপোনাৰ 45000 উইথ মেট্ৰেছ আহিব মানে প্ৰতিখন বেডৰ লগত মেট্ৰেছ থাকিবই আমাৰ থাকিবই এইটো কোনোদিন মানে কনজুচি কৰা নাই প্ৰথম ষ্টাৰ্টিঙৰ পৰা ভিডিও বনাইছো মেট্ৰেছ খালি ৰয়েল ফাৰ্নিচিঙত কিমান কৈছে দাম 45000 কালি আহক বুকিং কৰি দিয়ক 45000ত এয়া এনেকুৱা 10 জন মানুহ লাগিব উঠাব কাৰণে আপোনাৰ ফ্ৰন্ট ফুল আছে আপোনাৰ ডয়াৰো আছে আপোনাৰ হয় এইটো উইথ মেট্ৰেছ 48000 আহিব আপোনাৰ এনেকে সাইডতকে মানে ডাইৰেক্ট আপুনি ফ্ৰন্ট পৰা এইটো সুবিধাটো বহুত বেছি আসান হৈ যায় আৰু এনেকে দাঙি থাকিব নালাগে আৰু এইখন কিমানত আহি যাব 48000 আহিব আপোনাৰ 48000ত বহুতে বেছি ভাল ডিজাইনো ধুনীয়া কাটি থৈছে গতিকে এনেকুৱা সুবিধাৰ যদি বেড লাগে আপুনি ৰয়েল ফাৰ্নিচিঙত পাই যাব
অকল কাষ্টমাৰে নহয় ইয়াৰ পৰা হোলচেল দোকানীও লৈ যায় গতিকে আপুনি যে কিবা এটা হলেও ইয়াত ভাল কম দামত পাই আছে এইটো বিশ্বাস কৰি ল'ব ইয়াৰ পাছত হেভি লুকছত আহি গ'ল এইবিলাক অলপ এখন কিমানত আহিব এইটো আপোনাৰ 45000 উইথ মেটেৰিয়েল 45000 চাওক লুক চাওক এখনৰ ডিজাইনতকৈ ইয়াৰ হাইট আছে ডিজাইন বেলেগ কাটিছে হেভি ওয়েটত আছে এই 45000 মাত্ৰ 3000 টকা ডিফাৰেন্স গতিকে আপুনি ইয়াতে পাব 45 এইবিলাক আপুনি বাহিৰত চাৰ্জ কৰি চাব 70-80000 টকাৰ তলত বেড নিব নোৱাৰে নাপায় গতিকে গাড়ী লগাই দিয়ক ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট সোনকালে উঠাই লৈ গুচি যাওক ইয়াৰ পাছত চেঞ্জ ইয়াতে অলপ ডিজাইনটো চেঞ্জ হৈছে কিন্তু বেড একেই চেঞ্জ হৈছে ডিজাইন চেঞ্জ হৈছে কিন্তু আমাৰ পইচাটো চেঞ্জ হোৱা নাই পইচাটো হেতুৱে 45000 45000 so 42 ৰ পৰা ষ্টাৰ্ট কৰিছিলো বহুত বেছি বাঢ়া নাই 45000 বিয়াৰ বুকিং কালিৰ পৰা কৰাই দিয়ক আপোনালোকে পাছত এনেকুৱা এটা প্ৰেছাৰ আহি যাব ৰয়েল ফাৰ্নিচিঙত আপোনাৰ বুকিং হয়তো ডিলে হৈ যাব পাৰে আৰু আপোনাৰ সাইডৰ পৰা তো ডিসকাউন্ট থাকিব এটোতে এক্সট্ৰা আছে হয় হয় গতিকে মোৰ ভিডিঅ' চেনেলটো চাই সাবস্ক্ৰাইব কৰি আহি কালিয়ে বুকিং ষ্টাৰ্ট কৰি দিয়ক আৰু ইমান দিনে ভিডিঅ' বনাই আছো এইখনটো পুৰা মহাৰাজা ষ্টাইল এইটো পুৰা একদম হেভি পুৰা পিওর সেগুন আছে আপোনাৰ সব সেগুন ৰেটে আছে বক্সও হেভি আৰু পুৰা একদম ৰয়েল লুকছত মহাৰাজা ষ্টাইল পুৰা মানে হেভি লুকছত তাত কাষ্টমাৰ কমি নাথাকে চাওক মণিপুৰ ইম্ফল পুৰা নৰ্থ ইষ্টৰ পৰা কাষ্টমাৰ আহে এওঁলোকে চাই আছে বেড গতিকে আপোনালোকে আহিলে ইয়াতে ধুনীয়াকে মানে নিজৰ পছন্দৰ बेड ले जाओ परिवार नॉर्थ ईस्ट से जो भी देख रहे हैं ये लोग देखिए यहाँ कहाँ से आया हुआ है मणिपुर इम्फल से भी आके यहाँ से सामान ले जाता है तो रॉयल लुक्स में हो गया आपको इंडियन लुक्स में हो गया बार्मीज हो गया मलेशियन हो गया सभी तरह के फर्नीचर यहाँ पे अवेलेबल रहेंगे सिर्फ बेड ही नहीं है सोफ़ा ही नहीं है आपको अलमीरा से लेकर डाइनिंग से लेकर हर तरह के फर्नीचर यहाँ पे मिलेंगे आपको